ঢকুৱাখানা টাই ভাষা একাডেমী উদ্বোধন। ঢকুৱাখানা নগৰৰ টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ প্ৰাংগণত সোমবাৰে উদ্বোধন কৰা হয় এখন শৈক্ষিক প্ৰতিষ্ঠান। টাই আহোম উন্নয়ন পৰিষদ 2021-2022 বিত্তীয় বৰ্ষৰ আবণ্টিত প্ৰায় 40 লাখ অৰ্থ সাহায্যৰে নিৰ্মিত এই টাই ভাষা একাডেমীৰ শুভ উদ্বোধন কৰে উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইৰ অনুপস্থিতিত বিধায়ক নৱ দলে। টাই আহোম উন্নয়ন পৰিষদৰ সদস্য অৰূপ কুমাৰ গগৈৰ সহযোগিতাত আৰু টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ সকলো বিষয়ববীয়া জ্ঞাতিবৰ্গৰ সক্ৰিয় উপস্থিতিত বিধায়ক দলে গায়ন বায়নেৰে ৰাজপথৰ পৰা আদৰি আনে বিকাশ কেন্দ্ৰলৈ। বিকাশ কেন্দ্ৰৰ সভাপতি জিতেন গগৈ, সম্পাদক অৰুণ চমুৱা, প্ৰণৱ বৰপাত্ৰ, বিশিষ্ট নাগৰিক পূৰ্ণানন্দ গগৈ, ডক্টৰ গিৰীন গগৈ, মঞ্জু গগৈ, সমুজ্জ্বল চেতিয়া, ৰাজীৱ দাস, দেৱজিৎ ফুকন, জীৱন চমুৱা আদি গৰিষ্ঠ সংখ্যক জ্ঞাতিৰ উপস্থিতিত গুৰু ঘাটৰ মাজত টাই ভাষা একাডেমীৰ মুখ্য দ্বাৰৰ ফিটা কাটি উদ্বোধন কৰে বিধায়ক দলে। উন্নয়ন পৰিষদৰ প্ৰায় 40 লাখ টকা পুঁজিৰে নিৰ্মিত এই ভাষা একাডেমীৰ উন্মোচনৰ পাছতে ঢকুৱাখানা পৌৰসভাৰ প্ৰায় 40 লাখ অৰ্থ অনুদানেৰে নিৰ্মিত হ'ব লগা আদৰ্শ শৌচাগাৰৰ আধাৰশিলা স্থাপন কৰে বিধায়ক দলে। আজি ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখানা নগৰৰ মাজমজিয়াত অনুষ্ঠিত টাই বিকাশ সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ প্ৰাংগণত টাই আহোম উন্নয়ন পৰিষদৰ জৰিয়তে টাই ভাষাৰ এখন বিদ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে আৰু এই বিদ্যালয়টোৱে আজি আমি শুভ উদ্বোধন কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ টাই উন্নয়ন পৰিষদে যিখিনি জনগোষ্ঠীটোৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যে আমাৰ টাই ভাষাৰ এখন বিদ্যালয় ঢকুৱাখানাত এনেধৰণে প্ৰতিষ্ঠা কৰাৰ বাবে মই উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ লগতে সকলো সদস্যালৈকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ বৃহত্তৰ আমাৰ ঢকুৱাখানা আহোম জনগোষ্ঠীৰ জ্যেষ্ঠ পুৰোধা ব্যক্তিসকলে নিশ্চিতকৈ এই আমাৰ বিদ্যালয় প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছে। ইয়াক সকলোৰে তত্ত্বাৱধান কৰি খুব সুন্দৰকৈ ইয়াত যাতে আমাৰ টাই ভাষাৰ পাঠদানৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মক যাতে ভাষাটোৰ বিষয়সমূহ যাতে খুব সুন্দৰভাৱে যাতে ইয়াত অধ্যয়ন কৰে আৰু ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু এয়া এটা আমাৰ বহুদিনীয়া এটা জনগোষ্ঠীটোৰ অভাৱ পূৰণ কৰিছে। এইভাৱে আমি পুনৰ টাই উন্নয়ন পৰিষদলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি টাই একাডেমীখন আমাৰ টাই আহোম উন্নয়ন পৰিষদৰ জৰিয়তে প্ৰায় 40 লাখ টকাৰ খৰচ সাপেক্ষে এখন একাডেমী আমি ইয়াত ঢকুৱাখানাত বনোৱা হ'ল আৰু তাৰে আজি এই দ্বাৰ উন্মোচন কৰিবৰ কাৰণে আমাৰ চিফ ময়ূৰ বৰগোহাঁইক নিমন্ত্ৰণ জনোৱা হৈছিলে। হঠাৎ তেওঁৰ ঘৰৰ পৰিয়ালৰ পুত্ৰৰ অসুখ হেতু তেওঁ আহিব নোৱাৰাৰ কাৰণে আমাৰ বিধায়ক মহোদয় আমি আজি এই উন্মোচনী অনুষ্ঠানত তেওঁক আমি পাতিছোঁ।